নমস্কাৰ সকলোলৈ আপোনালোক সকলোকে মোৰ আজিৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি প্ৰায় 10 দিনমান হ'ল কোনোধৰণৰ মই ব্লগ দিয়া নাছিলোঁ। কালিয়ে ভাবিছোঁ যে যি হওক নহওক কাইলৈ এটা ব্লগ বোলো দিমেই। আৰু কি দিম নাজানো কিন্তু মই আজিৰ ভিডিঅ'টো। তথাপিও আজি ৰাতিপুৱাই গা পা ধুই উঠিলোঁ, উঠি পেলাই মই আজি বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আচলতে ভাল কণ্টেণ্ট নাথাকিলে এনেই দিবলৈ কিবা ভাল নালাগে আৰু যে কিনো ঘৰখনত কৰা নকৰা সদায় একেবোৰ কাম। আৰু আমাৰ খুৰা এজনো ঢুকালে, সেই বিশেষকৈ মানে কোনো ধৰণৰ ঘৰত ধৰক তেনেকৈ ব্ৰততে আছিলোঁ আমি, কোনো ৰেচিপি বা তেনেধৰণে বনোৱাও হোৱা নাছিলে, সেইকাৰণেনো কি দিম, সেইকাৰণে দিয়াও হোৱা নাছিল। তো খুৰাৰ কালি কাজ হৈ গ'ল, আজি ভোজ আছে, সেইকাৰণে বোলো ভাবিলোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। তেনে আজিৰ ভিডিঅ'টো মই ইমানৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে শেষলৈকে। এইফালে এতিয়া পুৰি বনাই আছোঁ, আজি ভাবিছোঁ ব্ৰেকফাষ্টত পুৰি খাম। এইফালে ব্ৰেকফাষ্ট কৰাৰ পিছত ভাবিলোঁ ঘৰৰে নেমু আছিলে, বোলো কেইটামান ছিঙি লওঁ। বাবুৱে সদায় আচাৰ বনাব কৈ থাকে আৰু সদায় মোৰ থাকি যায়। ভাবিলোঁ বন্ধ খুলিবলৈ হ'লেই যেতিয়া বোলো বন্ধতে যি পাৰোঁ আৰু অকণমান ঘৰৰে নেমু। আজি ভোজ আছে, সেইকাৰণে তাৰ কাৰণে মই এইযোৰ কাপোৰ উলিয়াই লৈছোঁ, এইযোৰকে পিন্ধিম, গৰমত বেছি হেভিবোৰ। এইফালে ওলাই মেলি এতিয়া ভোজলৈ গৈ আছোঁ। আৰু আজি ইমান যে গৰম পৰিছে মানে গৈয়ে খাইছোঁগৈ দেই। এয়া হৈছে ভোজৰ ভাতৰ থালি। কৃষ্ণাক লগ পালোঁ ভোজলৈ আহি, ভাত খালোঁ, এতিয়া তামোল খাই আছোঁ। কালি ব্লগটো শেষ কৰিব নোৱাৰিলোঁ, সেইকাৰণে আজি এয়া হৈছে নেক্সট ডে'। মোৰ অকণমান শ্লিপ ডিস্কৰ প্ৰব্লেম আছিলে আৰু এয়া দুইজনীয়ে মোক হেল্প কৰি আছে, দেখিছেনে? কিবা এটা বেয়া লাগি যায় মানে, ছোৱালী যে ছোৱালীয়ে সঁচাই। এজনীয়ে ঝাৰু দি হেল্প কৰিছে, এজনীয়ে বিচনা পাৰিছে মানে। আৰু ইফালে মই হিট বেল্ট লওঁ আৰু ডাঙৰ দেহাই এয়া মোক বেল্ট দি আছে। অকণমান এনেই ক্লিপবোৰ ৰাখি থ'লোঁ আৰু মেমৰি হিচাপে, কিবা এটা ভাল লাগে। অকণমান ডক্টৰেও অলপ খোজকাঢ়িবলৈ মানা কৰিছে, অলপ বেড ৰেষ্টত থাকিব দিছে। তাৰ কাৰণে অকণমান এয়া লৈ ল'লোঁ, ৰেষ্ট কৰি ল'লোঁ। কাৰেণ্টত হিট দি লয় বেল্ট এডাল, তো এইডালকে লগাই দিছে সিহঁতে, অলপ হেঁচি হেঁচি দিলে ভাল লাগে আৰু। এইফালে আকৌ দুপৰীয়া সময়ত ভাত খালেহি, ভাত খাই পেলাই বায়েকে ভনীয়েকক ধুনীয়াকৈ দালি খুৱাই দিছে, নেমু চেপি পেলাই দালি খুৱাইছে। তাই মানে বহুত কেয়াৰ ল'ব পাৰে, একদম সেইটো সঁচা কথা। আৰু ডাঙৰ সৰু বুলি অৱশ্যে একো নাই ইহঁতৰ মাজত, তথাপিও এয়া খুৱাই দিছে ভনীয়েকক। তাৰপিছত আকৌ তাইক ধুনীয়াকৈ শুওঁতেও কোচত আনি পেলাই শুৱাইছেহি। ইমান যে ভাল লাগিছে নহয় দেখি পেলাই, সেইকাৰণে ভাবিলোঁ ৰাখি থওঁচোন ক্লিপকেইটা। এইফালে দেখিছে এয়া আকৌ তাইক কোচত লৈ পেলাই, তাই মানে টোপনি গ'ল, আকৌ কোচত লৈ শুৱাবলৈ আনিছে। বাৰু বেলেগৰ কি নাজানো, আমাৰ দুজনী কিন্তু মিলত আকৌ বৰ মিল। তাৰপিছত ইফালে গৈছিলোঁ, শ্লিপ ডিস্কৰ প্ৰব্লেম, আবেলি সময়ত ফিজিঅ'থেৰাপিষ্ট আহিছিলে, তাইকে অলপমান থেৰাপি দিলে, সেয়াই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিলোঁ আৰু। তেতিয়াহ'লে আজিৰ ভ্লগটো ইমানতে শেষ কৰিছোঁ। কি দেখাইছোঁ মই নিজেই নাজানো আজি আপোনালোকক, তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। নেক্সট এটা ভ্লগত আকৌ লগ পাম দেই।